হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱা ফুৰিবলৈ আহিছোঁ আমাৰ চন্দ্ৰপুৰ মিছামাৰী। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ইফালে কুঁৱলী পৰি আছে দেখিবলৈ পাইছে আপোনালোকে। এইটো ৰাস্তা, সৰু ৰাস্তা। আমাৰ ইফালে গটা বাবু আহিছে। খবৰ ভালনে বাৰু আপোনালোকৰ? এইটো চাওক কি ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ৰাস্তা। ইয়াতে ৰাতি হলে বাঘ ওলায়, হাতী ওলায়। এয়া ফোনত বিজি আছে আমাৰ ডাৰ্লিং বাবু। কি ধুনীয়া ৰাস্তা, প্ৰাকৃতিক পৰিৱেশ। জংঘলৰ মাজে মাজে এখন ৰাস্তা গৈছে, সৰু ৰাস্তা, পকী ৰাস্তা, ইমান ধুনীয়া। এই কাষত এখন স্কুল আছে গাইজ, আপোনালোকক দেখাই দি আছো। কুঁৱলী পৰি আছে কিন্তু দেখা নাপাব চাগে আপোনালোকে। এই গাড়ী আহিছে, চাইড দে। এইটো চাওক স্কুল, দেখিবলৈ পাইছে নে নাইবা? অকণমান দূৰত আছে স্কুলটো, আৰু ইফালে প্লাছ কুঁৱলী পৰি আছে। আৰু মই মোবাইল দি কেমেৰা কৰি আছোঁ, একচুৱেলি ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ। গপ্ৰটো অনা নাই আজি।